নমস্কাৰ সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। তাল পিঠা কাৰ কাৰ প্ৰিয় বাৰু? মোৰ হ'লে বহুত প্ৰিয় দেই। অতি জোৰৰ পৰা শুনি আহিছোঁ ভাদ মাহত তাল পিঠা খাব লাগে। যেনেদৰে ভাদ মাহত ওলকচু খোৱা যায় তেনেদৰেও বোলে তাল পিঠা খাব লাগে। সেয়েহে ময়ো বজাৰৰ পৰা এটা তাল আনিছিলোঁ আৰু সেয়ে মই পিঠা বনালোঁ। আৰু মই আজি এই তাল পিঠাবিধ অলপ বেলেগ ধৰণে বনাইছিলোঁ, ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। সেয়েহে এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। আহকচোন এতিয়া দেৰি নকৰি আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। এয়া তাল পিঠা বনাবৰ কাৰণে মই এটা তাল লৈ লৈছোঁ। তালটো বেছি ডাঙৰ নহয়, মিডিয়াম চাইজৰ হয়। তালটো গুচোৱাৰ আগতে এটা মই কাম কৰিম। এয়া এটা পাত্ৰ লৈ লৈছোঁ। পাত্ৰটোত মই এয়া আধা কাপ কুহুমীয়া গৰম গাখীৰ লৈছোঁ আৰু এয়া দিছোঁ এচামুচ ইষ্ট আপোনালোকে গুচাৰি চপত কিনিবলৈ পাই যাব। ইষ্ট দিলে মানে আপোনাৰ পিঠাৰ বেটাৰটো ধুনীয়াকৈ ফুলি যায় আৰু বহুত স্পঞ্জি হয়। যদি আপোনালোকৰ ইষ্ট নাথাকে আপোনালোকে বেকিং চ'ডা ব্যৱহাৰ কৰিও এই পিঠাবিধ বনাব পাৰিব। আৰু মই এতিয়া প্ৰথমতে তালৰ ওপৰৰ বাকলিটো ধুনীয়াকৈ গুচাই লৈছোঁ আৰু বাকলিটো গুচোৱাৰ পিছত চাওক মই এইটো ফালি দিছোঁ। ইয়াত মোৰ দুটা গুটি ওলাইছে কাৰণ যিহেতু তালটো বৰ বেছি ডাঙৰ নহয়। আৰু এতিয়া মই এটা চৰিয়া বাতি লৈ লৈছোঁ, তালৰ গুটি দুটা ইয়াত দি দিছোঁ আৰু ইয়াত এতিয়া মই অকণমান পানী দি পেলাই 2 মিনিটমানৰ কাৰণে ৰাখি দিম। এয়া 2 মিনিটমানৰ পিছত মই ইয়াত এখন চাকনি লৈ লৈছোঁ আৰু এই চেকনিখনৰ সহায়তে মই তালখিনি ধুনীয়াকৈ চেকি ল'ম। আৰু চাওক এয়া চাকনিখনত মই এনেদৰে ঘঁহি ঘঁহি দিছোঁ আৰু তালৰ ৰসখিনি ধুনীয়াকৈ ওলাই গৈছে। এতিয়া মই এনেদৰে গোটেইখিনি তাল ইয়াতে মই চালি ল'ম আৰু এয়া চাওক মই ধুনীয়াকৈ চালি ল'লোঁ। মোৰ ইমানখিনি ৰস ওলালে। আপোনালোকে বাঁহৰ চালনীৰ সহায়তো ইয়াত চালিব পাৰে। আৰু এতিয়া মই এখন বগা চাফা কাপোৰ লৈ লৈছোঁ আৰু চেকনিখনৰ ওপৰত কাপোৰখন দি দিছোঁ আৰু এতিয়া মই এই তালৰ ৰসখিনি কাপোৰখনত দি দিম। এতিয়া তালৰ ৰসখিনি দিয়াৰ পিছত কাপোৰখন মই ধুনীয়াকৈ এটা টোপোলা বনাই দিছোঁ। টোপোলা বনাই পেলাই মই এনেদৰে অকণমান পকাই চাকনিখনত ৰাখি দিম। ৰাখি দিলে যে তালৰ এটা তিতা ভাৱ থাকে তাৰ পৰা অকণমান পানী ওলাই যাব আৰু তিতা ভাৱটো অকণমান কমি যাব। এয়া চাওক কিছু সময় ৰখাৰ পিছত মোৰ এইয়া অকণমান পানী ওলাই গৈছে, দেখিছেনে? এয়া তিতা পানীটো হয়। তিতা পানীটো এনেদৰে ওলাই গৈছে, তেতিয়া তালৰ তিতা ভাৱটো নাইকিয়া হৈ যায়। আৰু এতিয়া মই এটা চৰিয়া বাতি লৈ লৈছোঁ আৰু কাপোৰখনৰ সৈতে এই তালৰ ৰসখিনি মই চেকি দিম যাতে তালত থকা আঁহখিনি কাপোৰখনত ৰৈ যায় আৰু তালৰ ৰসখিনি ধুনীয়াকৈ তললৈ ওলাই যাব। এনেদৰে কাপোৰত চেকিলে তালৰ আঁহ এডালো নাথাকিব, চব কাপোৰতে ৰৈ যাব। সেয়েহে মই ধুনীয়াকৈ চেকি ল'লোঁ আৰু এয়া চাওক তালত থকা আঁহবিলাক এনেদৰে কাপোৰখনত ৰৈ গৈছে। এতিয়া মোৰ তাল চকা হৈ গ'ল। এতিয়া মই বেটাৰটো ৰেডি কৰিম। তাৰ কাৰণে এটা মই বাতি লৈ লৈছোঁ। বাতিটোত মই এই বাতিটোৰ জোখেৰে 1.5 কাপ মই শুকান পিঠাগুড়ি লৈছোঁ। লগতে মই আধা বাতি ময়দা দিছোঁ আৰু এয়া মই এবাতি চেনি দিছোঁ। চেনিটো আপোনালোকে সোৱাদ অনুসৰি কম বেছি কৰিব পাৰে। আৰু এয়া 2 চামুচ জোখৰ মই এয়া মিল্ক পাউডাৰ দিছোঁ আৰু অকণমান নিমখ দি পেলাই এই শুকান ইনগ্ৰিডিয়েণ্টখিনি মই এয়া ভালদৰে এবাৰ মিক্স কৰি লৈছোঁ। মোৰ বাতিটো সৰু হোৱাৰ কাৰণে মই ডাঙৰ বাতি এটা লৈ লৈছোঁ। এতিয়া মই ইয়াত দি দিছোঁ 2 কাপ জোখৰ তালৰ ৰস আৰু তালৰ ৰসখিনি দিয়াৰ পিছত মই যে অথনি গাখীৰত ইষ্ট মিহলাই ৰাখিছিলোঁ আৰু সেইখিনিও এতিয়া মই ইয়াত দি দিম। এতিয়া মই এইখিনি ধুনীয়াকৈ ফেটি ল'ম। উইস্কাৰডালৰ সহায়ত এনেদৰে অকণমান ফেটি ল'লোঁ। লোৱাৰ পিছত এতিয়া এইখিনি হাতেৰে ফেটিম। যিমান পাৰে আপোনালোকে এইখিনি হাতেৰে ফেটিবলৈ চেষ্টা কৰিব আৰু খুব বেছি 6 বা 7 মিনিট সময় এনেদৰে হাতেৰে মোহাৰি মোহাৰি ফেটি থাকিব। তেতিয়া এইখিনি একদম ফ্লাপি হৈ যাব আৰু পিছত পিঠাটো ধুনীয়া স্পঞ্জি হ'ব। ইয়াত মোৰ গাখীৰ অকণমান প্ৰয়োজন হৈছিলে, ডাঠ হৈ আছিলে, সেয়েহে মই আৰু অকণমান গাখীৰ দি দিলোঁ। আপোনালোকে গাখীৰৰ জোখটো নিজে আইডিয়া কৰি দিব কাৰণ শুকান পিঠাগুড়ি হয়। যদি আপোনালোকে কেঁচা পিঠাগুড়ি লয় তেতিয়াহ'লে কম গাখীৰ লাগিব। মোৰ শুকান পিঠাগুড়ি আছিলে, মোৰ আৰু অকণমান গাখীৰ লাগিছিলে, দি ল'লোঁ। দি পেলাই ইয়াত দেখিছে ন, মই হাতেৰে এনেদৰে 6 বা 7 মিনিট সময় মোহাৰি মোহাৰি ফেটি দিলোঁ। তাৰপিছত এতিয়া এইখিনি ভালদৰে মই ছাইডটোৰ পৰা এৰুৱাই পেলাই এতিয়া মই কাঁহী এখনেৰে এইখিনি ঢাকি 1 ঘণ্টাৰ কাৰণে মই এইখিনি ৰেষ্ট কৰিব দিম। তাৰপিছত মই পিঠা প্ৰচেছটো আৰম্ভ কৰিম। এয়া 1 ঘণ্টাৰ পিছত চাওকচোন এইখিনি কিমান ধুনীয়াকৈ ফুলি গৈছে আৰু এয়া চাওক ঢাকি থোৱা ডিছখনতো লাগি গৈছে। এতিয়া মই সেইখিনি এৰুৱাই ল'লোঁ আৰু এইখিনি এবাৰ মিক্স কৰি ল'ম। চাওকচোন দেখিছে নহয় কিমান ধুনীয়াকৈ ফুলি গৈছে। সেয়েহে ইষ্ট দিলে এনেদৰে ফুলি যায়। ইয়াত মোৰ অকণমান ডাঠ লাগিছে, সেয়েহে অকণমান গাখীৰ দি পেলাই বেটাৰটো আকৌ এবাৰ মিক্স কৰি লৈছোঁ আৰু বেটাৰৰ কনচিষ্টেঞ্চিটো দেখিছেনে এনেধৰণৰ হ'ব লাগিব। এতিয়া মই ইয়াত দি দিছোঁ অকণমান নাৰিকলৰ গুড়ি। সেই নাৰিকলৰ গুড়িখিনি দিয়াৰ পিছত বেটাৰটোৰ লগত ভালকৈ নাৰিকলৰ গুড়িখিনি মিক্স কৰি লৈছোঁ।
এতিয়া মই পিঠাটো বনাবৰ কাৰণে এনেকুৱা এখন পেন লৈ লৈছোঁ আৰু এনেকুৱা মই দুটা ষ্টিলৰ বাতি লৈ লৈছোঁ। এতিয়া মই এইখিনি ধুনীয়াকৈ তেল সানি ল'ম। আপোনালোকে এনেদৰে ষ্টিলৰ বাতি নহ'লে ষ্টিলৰ গিলাচ বা কাপতো বনাব পাৰে, নাইবা যদি আপোনালোকৰ ডিছপ'জেল কফি কাপ থাকে আপোনালোকে সেয়াতো বনাব পাৰিব। আৰু এতিয়া মই এনেদৰে এই বাতিটোত মই এই চামুচখনৰ জোখেৰে দুচামুচ বেটাৰ দি দিছোঁ। বেটাৰটো একদম মুখলৈকে নিদিব, কাৰণ যিহেতু এইখিনি যেতিয়া আমি ষ্টিম কৰিম সেইখিনি ফুলি আহিব, সেয়েহে আধা আধা কৰি দিব। এয়া মই বাতি দুটাত বেটাৰখিনি ধুনীয়াকৈ দি ল'লোঁ আৰু এতিয়া দেখিব ভাল লাগিব কাৰণে ইয়াত মই দিছোঁ এলমণ্ড বাদাম কাটি পেলাই ওপৰত এনেদৰে অকণমান ছটিয়াই দিছোঁ, যাতে দেখি পেলাই পিঠাটো ভাল লাগে। লগতে দি দিছোঁ এয়া অকণমান শুকান নাৰিকলৰ গুড়ি। আনফালে মই এয়া কেৰাহীত পানী গৰম কৰি আছিলোঁ। পানীখিনি ধুনীয়াকৈ গৰম হৈ আছে আৰু এডাল ষ্টেণ্ড পাতি দিছোঁ আৰু সেই গৰম পানীখিনিত মই বাতি দুটা বহাই দিছোঁ আৰু এতিয়া মই এইখিনি ঢাকন দি 7 পৰা 8 মিনিট সময় এইখিনি হ'বৰ কাৰণে ৰাখি দিম। আনফালেও মই আৰু এটা কেৰাহীত এয়া পানী গৰম কৰি আছিলোঁ আৰু সেই কেৰাহীত ষ্টেণ্ড এডাল পাতি মই আপে পেনখন তাত দি দিছোঁ আৰু ইয়াত মই এতিয়া এপাত চামুচৰ সহায়ত মই এই বেটাৰখিনি এনেদৰে অকণমান দি দিছোঁ। দিয়াৰ পিছত এতিয়া ইয়াৰ ওপৰত মই অকণমান শুকান নাৰিকলৰ গুড়ি এনেদৰে ছটিয়াই দিছোঁ আৰু এইখিনি ঢাকি পেলাই মই 3 পৰা 4 মিনিট সময় হ'বৰ কাৰণে ৰাখি দিম। এইখিনি চাওক, মই 3 মিনিটমানৰ পিছত এই ঢাকনিখন আঁতৰাই চাইছোঁ, ইমান ধুনীয়াকৈ ফুলি আহিছে, দেখিছে নহয়। আৰু মই এইখিনি হৈছেনে নাই চাবৰ কাৰণে এনেদৰে টুথপিক এডালৰ সহায়ত এইখিনি চাইছোঁ আৰু কোনো বেটাৰ লাগি অহা নাই, মানে এইখিনি পাৰফেক্টলি হৈ গৈছে। আৰু মই এয়া চাওক চামুচ এখনৰ সহায়ত এয়া উঠাই দিছোঁ। এয়া চাওকচোন, এইখিনি বনাবলৈ একেবাৰে সহজ আৰু একদম স্পঞ্জি হৈছে, বহুত ধুনীয়া। আৰু এইখিনি হওঁতে খুব বেছি 3 মিনিটমান সময় লাগে, ইয়াতকৈ বেছি সময় নালাগে। এই এটা বেচ উঠাই ল'লোঁ আৰু পিছতো মই এনেদৰে অকণমান ঘিউ সানি আকৌ চামুচখনেৰে এনেদৰে দি দিছোঁ। এনেদৰে মই বাকী থকা বেটাৰখিনিৰে গোটেইখিনি আপে পেনখনতে পিঠাখিনি বনাই ল'ম। এতিয়া আনফালে মই বাতিত বহোৱা পিঠাখিনিও চাই ল'ম। এয়া চাওক, এইখিনিও মোৰ হৈ গৈছে, হৈছেনে নাই চাবৰ কাৰণে মই টুথপিক এডালৰ সহায়ত চাইছোঁ। ইয়াত কোনো ধৰণৰ বেটাৰ লাগি অহা নাই, মানে মোৰ এই বাতিৰ পিঠাখিনিও ৰেডি হৈ গ'ল। এইখিনি মই নমাই ল'লোঁ। আপে পেনখনত থকাকেইটাও মোৰ হৈ গ'ল। এতিয়া মই এইখিনিও নমাই ল'ম। এইফালে চাওক, মোৰ গোটেইখিনি পিঠা বনোৱা হৈ গ'ল আৰু চাওকচোন কিমান ধুনীয়া লাগিছে দেখিবলৈ, নহয়নে বাৰু? আৰু দেখিবলৈ যেনেদৰে ধুনীয়া হৈছে, খাবলৈও তেনেদৰে সোৱাদ হৈছিলে। আপোনালোকে যদি তালপিঠা এনেদৰে বনাই খোৱা নাই, আজি মোৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকেও এনেদৰে এবাৰ তালপিঠা বনাই খাবচোন। সঁচাকৈ কৈছোঁ, আপোনালোকেও বহুত ভাল পাব। এয়া চাওক, মই এটা পিঠা আপোনালোকক ভাঙি ধুনীয়াকৈ দেখুৱাই দিছোঁ। চাওকচোন ভিতৰটো কিমান ধুনীয়া স্পঞ্জি হৈছে, একদম জালনা নিচিনা হৈ গৈছে, মানে পিঠাটো মোৰ একদম পাৰফেক্ট হৈ গৈছে। আৰু এয়া বাতিত বনোৱা পিঠা মই এটা আপোনালোকক উলিয়াই দেখুৱাই দিছোঁ। চাওক কিমান ধুনীয়া হৈছে এই বাতিত বনোৱা পিঠাকেইটাও, দেখিছে নহয় কিমান ধুনীয়া হৈছে। আৰু বাতিত অকণমানো লাগি নধৰে, কি ধুনীয়াকৈ ওলাই আহিছে। আপোনালোকেও তালপিঠা এনেদৰে এবাৰ বনাই খাব বুলি আশা ৰাখিলোঁ। শেষত মোৰ আজি তালপিঠাৰ ৰেচিপিটো কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। যিসকলে প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাইছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি নটিফিকেশ্যনটো অল কৰি ল'ব। তেতিয়া মোৰ আহিবলগীয়া নতুন ৰেচিপিৰ নটিফিকেশ্যনসমূহ পাই থাকিব। আকৌ লগ পাম নতুন এটা ৰেচিপি ভিডিঅ'ৰ সৈতে। আজিলৈ বাই বাই।